এইবোৰ কি তোকতো কালি বাৰ্থডে গেলেই আৰু তোক আমি দুদিনে আৰু মই একো দিয়াই নহ'ল সেইকাৰণে মই এখন আদি কি দিবি আৰু তহঁতে এতিয়া আৰু মই সৰু ছোৱালী থৰি না আছো তহঁতে গিফ্ট দিবা হ'লেও আৰু তোৰ আমাৰে চলি তোক নিদি আমি কাক দিম সেইকাৰণে তোৰ কাৰণে মই এটা বস্তু আনিছোঁ কি আনিছে চাওঁ মোবাইল চাওঁ খালি দৌতিৰে নকবি দৌতিৰে গাড়ী তুলি পৰা পইচা মাৰিছোঁ মই ৰেডমি নোট 6 প্ৰ ৰেডমিৰ বাক্সাত নাৰ্জো 20 ভৰাইছে যি ময়ে কৈছিলোঁ মানে সেইটো বাক্সা বোলে নাই সেইকাৰণে কিবা এটা বাক্সাত ভৰাই দিব দিছিলোঁ দিছি দেই বাৰু একো নাই মোবাইলটো পালি হ'ল এইটো কোনে দিছে আৰু কিমান দাম লৈছে এইটোৰ আনন্দেতো ময়ে আনিছোঁ দোকান প্ৰথম যে মই সেইটোৱে দেখা পালোঁ মোৰো ভাল লাগিল সেইকাৰণে ল'লোঁ আকৌ 200 টকা লৈছে 200 টকা এইটোত সেইটো 207 টকা কৈছিল এনেতো তিনি মানুহ বাৰ্গেনিং কেনে জানাই চালা কমে কমে 200 টকাক লাগি আনিছোঁ সিহে নেদে মইহে নেদো সিহে নেদে এইটো 50-60 টকাতে পোৱা বস্তু 60 টকা নেক্সট হে মই অলপ বেলেগ লাইনত গুচি আহিছিলোঁ কিন্তু আজিকালি ইমান কম দামতে পায় মাত্ৰ 60 টকা কাৰণ এইটো ডেমো ফোন এই দোকানৰ আগত যে উলিয়াই থৈ দিয়ে দেখুৱাবৰ কাৰণে সেই কামত আকৌ নাহে এইগিলা আচ্ছা সেইকাৰণেহে মই যাই কিনে এইটো দেখা পাইছোঁ কিমান সপোন দেখিছিলোঁ ভাবছিলোঁ নিজৰ মোবাইল এটা হ'লে ইনষ্টাগ্ৰামত ৰিলছ বনাম তাৰ কাৰণে কমলাইৰ পৰা মই মেখেলা আৰু ব্লাউজটো আনি থৈ দিছিলোঁ এতিয়া চব সপোন পানীত পৰি গ'ল বাপা দুখ নকৰবি ভগৱানে একদিন নহয় দিন আমাক চাব যদি কিবা কাৰণত এইটো ভিডিঅ' চলি যায় চাবতো বহুতেই চাব দুখ নকৰবি এনেকুৱা বহুত আহি থাকোঁ আমাৰ কিন্তু ফলোৱাৰ্ছ ছাবস্ক্ৰাইবাৰে নাবাঢ়ে নহয় আমাৰ से जो टूटे कोई सपना जग सुना सुना लगे कोई रहे ना जब अपना जग सुना सुना लगे চাব হেল্ল' আমাৰ ফালেও ছাবস্ক্ৰাইব কৰিব কিবাকে নহয় কিবাকে ভাগে বেয়া দি আছোঁতো লাহে লাহে দি যামতো চাব হে দেখছি না কেনে হৈ গৈছে চলি